ওয়েলকাম টু জ্ঞানজ্যোতি। অতি সুখবৰ যে অসম কৃষি বিভাগৰ যি অনলাইন আবেদন হৈ গৈছিলে, ইয়াৰ এক্সামসমূহ অতি কম সময়ৰ ভিতৰতে অনুষ্ঠিত কৰিব। অসম কৃষি বিভাগৰ যি 1837টা পদ আছিল, তাৰ ভিতৰত 1581টা পদে হ'ল AEA। কিন্তু কথাটো হ'ল যে পদ আছে 1837টা, কিন্তু এপ্লাই কৰিছে প্ৰায় 1,32,000 মান কেণ্ডিডেটে। সেয়েহে পৰীক্ষা ইমান ইজি নহয়, যথেষ্ট কঠিন হ'ব। সেই এক্সামত ভালদৰে উত্তীৰ্ণ হ'বলৈ হ'লে আমি চিলেবাছসমূহ ভালদৰে পঢ়িব লাগিব। প্ৰত্যেকটো বিষয় খৰচি মাৰি পঢ়িব লাগিব, আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই আজি এই ভিডিঅ'টো বনোৱা হৈছে। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, কিন্তু ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব। সেয়ে সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাব। লগতে এই চেনেলৰ জৰিয়তে পিছলৈ চিলেবাছ অনুসৰি প্ৰতিটো বিষয়ৰ MCQ সমূহ আপলোড কৰা হ'ব। সেই পিছলৈ ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰিব। এইখনে আছিল অসম কৃষি বিভাগৰ পৰীক্ষাৰ আৰ্হি। সাধাৰণ বিজ্ঞান থাকিব 30, সাধাৰণ গণিত থাকিব 30, সাধাৰণ জ্ঞান থাকিব 40। মুঠ নম্বৰ 100। পৰীক্ষাৰ প্ৰকাৰ 4টা অপশ্যন থাকিব, তাৰ ভিতৰত যিটো হয় টিক দিব লাগিব। সময়কাল 2 ঘণ্টা। কৃষি বিভাগ অসমৰ বিষয় অনুসৰি পাঠ্যক্ৰম। সাধাৰণ বিজ্ঞান আহিব, সাধাৰণ বিজ্ঞানৰ কি আহিব, পৰিচয়খিনি থাকিল বাৰু। উদ্ভিদৰ হৰমনৰ ওপৰত আহিব, উদ্ভিদৰ ৰোগৰ ওপৰত আহিব, উদ্ভিদত পুষ্টিৰ পদ্ধতি, জীৱৰ শ্ৰেণী বিভাজনৰ ওপৰত আহিব, চাইটলজিৰ ওপৰত আহিব, কোষ বিভাজনৰ ওপৰত আহিব, কোষৰ ওপৰত অধ্যয়নৰ সম্বন্ধে আহিব, জেনেটিক্স আহিব, উদ্ভিদ আৰু প্ৰাণী কোষৰ গাঁথনি, উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজন, উদ্ভিদ ৰূপতত্ত্ব, উদ্ভিদৰ কলা, সালোকসংশ্লেষণ, উদ্ভিদত নিয়ন্ত্ৰণ আৰু সমন্বয়, ফুলৰ উদ্ভিদত যৌন প্ৰজনন সম্বন্ধে আহিব, উদ্ভিদত অযৌন প্ৰজনন, ঠিক তেনে উদ্ভিদৰ পৰিবহন প্ৰণালী, খাদ্য হওক, মিনাৰেল হওক, পানী হওক, এইবোৰ কেনেদৰে পৰিবহন হয় তাৰ ওপৰত আহিব। উদ্ভিদত শ্বসন আৰু নিষ্কাশন প্ৰণালীৰ ওপৰত আহিব। তাৰপিছত আহিব কোষ সকলো জীৱিত বস্তুৰ ভিত্তি, অৰ্থাৎ কোষৰ ওপৰত কুৱেশ্যনসমূহ আহিব। কোষ গঠন, প্ৰণালীৰ কাৰ্য ইত্যাদিৰ ওপৰত আহিব। কোষ বিভাজনৰ ওপৰত আহিব। মানৱত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ ওপৰত আহিব। মানৱ প্ৰজনন তন্ত্ৰৰ ওপৰত আহিব। মানুহৰ নিষ্কাশন প্ৰণালী, মানুহৰ শ্বাসতন্ত্ৰৰ ওপৰত আহিব। মানৱ সংবহন প্ৰণালীৰ ওপৰত আহিব। হাৰ্টৰ ওপৰত আহিব। তেজৰ গঠন প্ৰণালীৰ ওপৰত আহিব। তেজৰ কাৰ্যৰ ওপৰত আহিব। মানৱ পাচন তন্ত্ৰৰ ওপৰত আহিব। খাদ্য আৰু পুষ্টিৰ ওপৰত আহিব। মানৱ ৰোগ, পশুৰ পুষ্টিৰ পদ্ধতি, পশুৰ পুষ্টি, পশু যৌন প্ৰজননৰ সম্বন্ধে আহিব। জন্তুৰ শ্বাস প্ৰশ্বাস আহিব। ইয়াৰ ওপৰত নিউক্লিয়াৰ বিভাজন আৰু পাৰমাণৱিক সংমিশ্ৰণৰ ওপৰত আহিব। প্ৰাণী জগতৰ শ্ৰেণী বিভাজনসমূহ আহিব। জীৱনৰ 5খন ৰাজ্য ওপৰত আহিব, অৰ্থাৎ 5টা আমাৰ জীৱসমূহ 5টা যি ভাগত ভগাব পাৰি তাৰ ওপৰত আহিব, আৰু সেইসমূহৰ কুৱেশ্যনসমূহ দিব। তাপ আৰু তাপ গণিত বিজ্ঞানৰ পৰা আহিব, গতি বিজ্ঞানৰ ওপৰত আহিব। ইয়াৰ ওপৰত স্থিৰ বিদ্যুৎ, তাৰপিছত বৰ্তমান বিদ্যুতৰ ওপৰত আহিব। চুম্বকত্বৰ ওপৰত আহিব, অৰ্থাৎ চুম্বকীয় সম্বন্ধীয় কুৱেশ্যন আহিব পাৰিব। তাৰপিছত পাৰমাণৱিক আৰু পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ ওপৰত আহিবই। বৈজ্ঞানিক সঁজুলিসমূহৰ ওপৰত আহিব। ইয়াৰ পৰা আৱিষ্কাৰকসকলৰ নাম সেইসমূহ আহিব। তেজস্ক্ৰিয়তাৰ ওপৰত আহিব। একক আৰু মাত্ৰাৰ পৰা আহিব। তাৰপিছত কাম, শক্তি ইত্যাদিৰ পৰা আহিব। মহাকৰ্ষণৰ ওপৰত আহিব। চাপৰ ওপৰত কুৱেশ্যন বহুত আহিব। ফ্লটেশ্যনৰ ওপৰত আহিব। পৃষ্ঠৰ টেনশ্যন আহিব। তাৰপিছত সান্দ্ৰতাৰ ওপৰত আহিব। এতিয়া হ'ল কৃষি, ইয়াৰ ওপৰত স্থিতিস্থাপকতাৰ ওপৰত আহিব। সৰল হাৰমনিক গতি, তৰংগ, ধ্বনি তৰংগ, এইবোৰৰ ওপৰত বহুত আহিব। পদাৰ্থ গতিতত্ত্বৰ ওপৰত আহিব। বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় প্ৰভাৱ আহিব। মানুহৰ চকু আৰু ক্ৰুটি, নিউক্লিয়াছ বিভাজনৰ সংমিশ্ৰণ, বৈদ্যুতিক চুম্বকত্ব, চাৰিটা মৌলিক শক্তি, কাৰ্বন আৰু ইয়াৰ যৌগ ওপৰত আহিব। ইন্ধনৰ ওপৰত আহিব। ধাতুবিদ্যা, ইয়াৰ উপৰি ধাতু আৰু অধাতুৰ ওপৰত আহিব। ৰাসায়নিক প্ৰতিক্ৰিয়াৰ ওপৰত আহিব। তেজস্ক্ৰিয়তাৰ ওপৰত আহিব পাৰে, পদাৰ্থ আৰু ইয়াৰ অৱস্থা। তাৰপিছত পাৰমাণৱিক গাঁথনিৰ ওপৰত আহিব। ৰাসায়নিক বন্ধন, উপাদানৰ সময়ে সময়ে শ্ৰেণী বিভাজনৰ ওপৰত আহিব।
জাৰণ আৰু হ্ৰাসৰ ওপৰত আহিব। এচিড আধাৰ আৰু লৱণ, এচিড আৰু লৱণৰ ওপৰত আহিব। গেছৰ আচৰণ, হাইড্ৰ'কাৰ্বনৰ ওপৰত আহিব পাৰে। গুৰুত্বপূৰ্ণ ঔষধ আৰু ৰাসায়নিক পদাৰ্থৰ তালিকাৰ ওপৰত আহিব। সাৰৰ ওপৰত আহিব। pH স্কেলাৰ ধাৰণাৰ ওপৰত আহিব। বৈদ্যুতিক বিশ্লেষণ, বৈদ্যুতিক ৰসায়নৰ ওপৰত আহিব। ইয়াৰ পিছত অনুঘটক। এইখিনি হ'ল বিজ্ঞানৰ চিলেবাছ। সাধাৰণ গণিতৰ পাঠ্যক্ৰম বা সাধাৰণ গণিতৰ চিলেবাছসমূহ কেনেধৰণৰ, যেনে অড মেন আউট আহিব, সংখ্যা আৰু বয়সৰ ওপৰত আহিব, সূচক আৰু চাৰ্ট, পাইপ আৰু ছিষ্টেমৰ ওপৰত আহিব, মেনচুৰাফিয়ম, ইয়াৰ উপৰি চক্ৰবৃদ্ধি সূত্ৰৰ ওপৰত আহিব, সময় আৰু দূৰত্ব, শতাংশ, নাও আৰু ঔষধ, ক্ৰমবিন্যাস আৰু সংমিশ্ৰণৰ ওপৰত আহিব, সৰলীকৰণ আৰু আনুমানিক গড় এইবোৰত। ইয়াৰ উপৰিও সৰল আগ্ৰহ, সম্ভাৱনা, সময় আৰু কামৰ অংশীদাৰিত্ব, ইয়াৰ উপৰিও অনুপাত আৰু সমানুপাতৰ ওপৰত আহিব পাৰে। ভলিউম, লাভ আৰু লোকচানৰ ওপৰত আহিব। দৌৰ আৰু খেল, ইয়াৰ উপৰি LCM আৰু HCFৰ সমস্যাসমূহ আহিব পাৰে। সংখ্যাৰ সমস্যাসমূহ, মিশ্ৰণ আৰু অভিযোগ, ইয়াৰ উপৰি সৰল সমীকৰণসমূহ, দ্বিঘাত সমীকৰণ আৰু ৰেলৰ সমস্যাসমূহ। সাধাৰণ জ্ঞানৰ পাঠ্যক্ৰম। সাধাৰণ জ্ঞানৰ পাঠ্যক্ৰমসমূহ, জেনেৰেল নলেজ, ভাৰতীয় ভূগোলৰ ওপৰত আহিব, ভাৰতীয় অৰ্থনীতি, বিজ্ঞান আৰু প্ৰযুক্তি, ভাৰতীয় ইতিহাস, ভাৰতীয় ৰাজনীতিৰ ওপৰত আহিব, IT আৰু স্থানিতাৰী, ইয়াৰ পৰা সাম্প্ৰতিক ঘটনাসমূহ যেনে ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক, ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্য, ভাৰতীয় সংবিধান।